हेलो फ्रेंड्स गुड मॉर्निंग की खबर আপোনালোকৰ মোৰো ভালে আজি ব্লগটো এটা লৈছো সৰুকৈ তো ব্লগটোৰ হৈছে আজি আপোনালোকৰ মোৰ মৰমৰ জুবিনদাক লৈ বনাম বুলি ভাবিছো টপিকটো আছিল জুবিনদাক লৈ তো জুবিন দাইনো এই বছৰত ফাৰ্স্ট ফাংচনখন ক'ত কৰিব হয়তো হেতু বহুতে জানেও আৰু বহুতে হয়তো নাজানেও সেই নাজানাবিলাকৰ কাৰণে মই ভাবিছো সৰুকৈ এটা ব্লগ বনাই দেখাও বা জনাব বিচাৰিছো তো চাই থাকক মোৰ লগত কতনো ফাংচন কৰি আছে জুবিনদা আমাৰ যিসকল লোকে নাজানে যে এইবাৰ জুবিনদাৰ প্ৰথম বিহু ফাংচন ক'ত হয় তো তেওঁলোকলৈ জনাব বিচাৰিছো তেওঁলোকক এইবাৰ জুবিনদাৰ প্ৰথম ফাংচন হৈছে জুবিনদাৰ ঘৰৰ ওচৰতে খাৰগুলিত যত আগতো কৰি আহিছে আৰু আগলৈও কৰি থাকিব সাগে তো মোৰ লগত চাই থাকক জুবিনদাৰ এইবাৰৰ প্ৰথম বিহু প্ৰগ্ৰামখন 14 এপ্ৰিল 2022 বৃহস্পতিবাৰে জুবিনদাৰ প্ৰথম ফাংচন আছে এইখনে হৈছে খাৰগুৰিৰ পোষ্টাৰখন যত জুবিনদাই প্ৰগ্ৰাম কৰিব আৰু 15 এপ্ৰিল আছে আমাৰ মৰমৰ পাপনদা আৰু 16 তাৰিখে আছে আমাৰ মৰমৰ প্ৰিয়ংকা বা এইখিনি ঠাই কোনোবাই চিনি পাইছেনে কমেন্ট কৰি জনাবচোন যত এইটো ৰাস্তাৰে জুবিনদাৰ ঘৰত যায় আৰু জুবিনদাৰ ঘৰৰ ওচৰতে ফাংচনখন হয় তো চাওক এইখিনি ঠাই আপোনালোকে চিনি পাইছেনে বিখ্যাত লতাশিল হয় যত বিহু কুঁৱৰী বিহু ৰাণী বিহু সম্ৰাজ্ঞী প্ৰতিযোগিতা হয় আৰু এই লতাশিল খেলপথাৰতে 14 এপ্ৰিল আমাৰ মৰমৰ মামা হেমন্ত বিশ্ব ছাৰ আহিব অনুষ্ঠান আৰম্ভ কৰিবলৈ